কথাৰে নহয় কামেৰে অসমীয়াগিৰি দেখুৱাই চৰ্চালৈ আহিছে কেইজনমান শিক্ষিত যুৱক। গোলাঘাট জিলাৰ 5জন শিক্ষিত যুৱকে কিছুদিনৰ পূৰ্বে ডিজিটেল প্লেনেট নামৰ ইলেক্ট্ৰনিক ফাইনেন্সৰ প্ৰতিষ্ঠান আৰম্ভ কৰিছিল। এই প্ৰতিষ্ঠানটোৰ জৰিয়তে কিস্তি হিচাপত আৰ্থিকভাৱে দুৰ্বল কোনো ব্যক্তিয়ে কম মূল্যত সামগ্ৰী ক্ৰয় কৰিব পাৰে। লকডাউনৰ সময়ছোৱাত এই শিক্ষিত যুৱকসকলে গ্ৰহণ কৰা পদক্ষেপে বহুজনক উপকৃত কৰাৰ বাবে দয়াং নামেৰে এটা এপ আৰম্ভ কৰে। এই সম্পৰ্কে দয়াঙৰ লগত জড়িত পতিত প্লাৱন হাজৰিকাই anyfocus.com-ৰ আগত এনেদৰে কয়। আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এতিয়া যিটো লোকেল ফৰ ভোকেল বুলি যি কথা কৈছে সেইটো আমি চেষ্টা কৰিছোঁ যে আমি লোকেল প্ৰডাক্টখিনি কেনেকৈ ৰাইজৰ মাজলৈ উলিয়াই নিব পাৰোঁ বা আমাৰ ইয়াৰ পৰা যাতে বস্তু আৰু বেলেগলৈ যায়। আমাৰ সৰুপথাৰতে আপুনি জানে বহুতখিনি প্ৰডাকশ্যন হয়, বিলাহীৰ পৰা আদি কৰি বহুতো কেঁচা সামগ্ৰী হওক বা আমাৰ চাউলো আমাৰ ইয়াত ধানৰ সৰুপথাৰত বিখ্যাত। সেইটো কাৰণে আমাৰ ইয়াৰ প্ৰডাকশ্যন যে আমি বাহিৰলৈ নিব পাৰোঁ আৰু সুবিধা হ'ব আৰু দুজন যুৱক সংস্থাপনো হ'ব। জানিব পৰা মতে এই এপটোৰ জৰিয়তে দৈনিক প্ৰায় 200 গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰিবলৈ সক্ষম হৈছে। সৰুপথাৰ আৰু বৰপথাৰ অঞ্চলৰ বহুকেইজন ব্যক্তিৰ এপটোৰ দ্বাৰা উপকৃত হৈছে। এপটোৰ জৰিয়তে ঘৰতে বহি বিভিন্ন সা সামগ্ৰী হোম ডেলিভাৰী পাব পাৰি। এই সমগ্ৰ প্ৰতিষ্ঠানটোৰ লগত জড়িত হৈ আছে বিদ্যুৎ চুতীয়া, দীপলু বৰা, সুমন চুতীয়া আৰু বিভাংশু ভট্টাচাৰ্য। পৰৱৰ্তী সময়ত গোলাঘাটৰ বিভিন্ন অঞ্চলত এই এপটোৰ জৰিয়তে সেৱা আগবঢ়াব বুলি জানিব পৰা গৈছে। যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ কথা কৈছে সেই সময়ত এই শিক্ষিত যুৱকসকলে থলুৱাভাৱে উৎপাদিত সামগ্ৰী বজাৰমুখী কৰা প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে। গোলাঘাটৰ পৰা বেদান্ত ভাৰ্গৱৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট anyfocus.com।